মোৰ বতলা হেলমেটটো মানে এনেকুৱা যদি জোৰে গৈছো না হেলমেটটো ডাইৰেক্ট তলত নামি আহে ও গাইস হেন্ডেলটো পাবলিক মাৰি দিয়ে গাইস ও বা ওকে গাইস তো আজি ফাইনেলি আজি 390 ভিডিঅ' বনাম বুলি ভাবিছিলোঁ তো আগৰ ভিডিঅ'টো এখন বেলেগ 390 বনাইছিলোঁ তো এইখনো আমাৰ ব্ৰ 390 য'ত মানে আমি চালাং ৰাইডত গৈছিলোঁ তো এইখন আমাৰ লগতে এইখনো গৈছিলে তো ইয়াতে একৰা ববিকৰ ফুল চিষ্টেম এক্সজষ্ট লাগি আছে মজা লাউট হয় আৰু গাড়ীখনৰ তো একবাৰ তাকে ভাবিলোঁ আমাৰ ব্ৰক ক'লোঁ MT-15ৰো ভিডিঅ' বনালোঁ আৰু এইবাৰ তোৰখনৰো একবাৰ ভিডিঅ' বনাওঁ বুলি কিনে ক'লোঁ সেনেকৈ আৰু আমাৰ ব্ৰহঁতে আহিলে আমাৰ ইয়াকে লাগি তো মোৰ বাইকখন আৰু সেইখন এখন ভাৰ্চন 4 আছে তাতে আগত তেনেকৈ ব্ৰকেইটা গোটেইকেইটা লগ হৈলোঁ আমি লগ হৈ কিনে এতিয়া ইয়াৰ পৰা ডাইৰেক্ট মানে ভিডিঅ'টো বনাম বুলি ভাবিছোঁ তো একবাৰ আপোনালোকক লুকটো দেখুৱাই দি আছোঁ মজা কৰি এইখনে দিছ ইজ 390 গাইছ তো এইখন আজি মই চলাম তো ভালকৈ ভিডিঅ'টো বনাই দিম আপোনালোকক কেনেকুৱাকৈ পাৰোঁ তো কেনেকুৱাকৈ এনেকৈ পাৰোঁ আৰু সেইটো সেইখিনিকে বনাব চেষ্টা কৰিম আগতে ইয়াৰ পৰা মটৰব্লকত যাওঁ তো তাৰপিছত আপোনালোকক লগ পাই আছোঁ আগতে এণ্ট্ৰিটো দি লওঁ বেছিভাগে মানে মই এণ্ট্ৰিটো দিব পাহৰি যাওঁ তো আজি ফাইনেলি সেইখিনি কথা মনত পৰিছে তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিছ ইজ বাইকাৰ্ছ ব্লগ তো এতিয়া আমি মটৰব্লকত যাওঁ ইয়াৰ পৰা তো গাইজ কৃষ্ণক চিন্তা কৰি একবাৰ আৰু এগেইন 390ৰ লগত তো ৰেডি টু ৰেচ এইখিনিও মোৰ চাব ভাল লাগে ইয়াৰ ডিছপ্লেটোৰ কাৰণে তো এইবাৰ আমি ইয়াতে যাই লওঁ মটৰব্লকত মজা কৰি আহি গ'লোঁ এতিয়া এক্সজষ্টৰ চাউণ্ডটো একবাৰ আগত শুনাই দি আছোঁ মজা কৰি কি পিক আপ গাইছ পিক আপটোৰ কাৰণে মোৰ এইখন ভাল লাগে এনে এই বেক ফায়াৰ তামাম দে গাইছ তামাম দে তো ইয়াৰে টপ স্পীডটোতো আমাৰ ইয়াতে চাব নোৱাৰিমেই এইগিলা মানে আমাৰ এইগিলা টপ স্পীড এইখন গাড়ী চোৱা মানে অসম্ভৱ গাইছ তো গামোচাখন আছে অকণমান মিটাৰত দেখাত প্ৰব্লেম হ'ব পাৰে তো আগতে ফিউল পাম্পত যাওঁ তো মোৰ বাইকখনতো ফিউল নাই তো ফিউলটো ভৰাই লওঁ মজা কৰি ব্ৰেক কিন্তু মজা গাইছ ব্ৰেকটো মজা হৈছে তো গাইছ মোৰ বাইকখনৰ ফিউলটো ভৰাই ল'লোঁ আমাৰ ব্ৰ বোলে ফিউলটো ভৰাব কৈছিলে ফিউল ভৰাব নেকি বুলি কিনে তো ফিউলটো নভৰাই বোলে তো আমিৰ বানো বাবা तुम तो बहुत ही अमीर निकले यार আমাৰ ব্ৰ ইয়াতে একবাৰ পকাই চাওঁ ৰ'বা ও বা পিকআপ কিন্তু গাছ গুলি লাগে বোম লাগে পিকআপটো ইয়াৰে তো মই সেইটো কাৰণে ইয়াৰ ড্ৰিম হৈ গৈছোঁ তো গাছ এনেই আহিলোঁ আৰু মানে পুৰা সানকে তো সেইটো কাৰণে ভাবিলোঁ ইয়াৰো মানে ভিডিঅ' এটাকে বনাই লওঁ বুলি কিনে 390খনৰ আগৰ যোনখন 390 চলাইছিলোঁ ন সেইখনৰ মানে ইমান এটা খাচকৈ ভিডিঅ' বনোৱা নাই তো এইটোত অকণমান মানে এক্সজষ্ট আছে না তো সেইটো কাৰণে এক্সজষ্ট মজাকৈ শুনাই দিম বুলি ভাবিছোঁ এনেকৈ বনাম বুলি ভাবিছোঁ আৰু তো এইপিনে আমি বকো চাইডত যাই আছোঁ তো এইপিনে আগত যাই কিনে বনাওঁ মজাকৈ তাকে ভাবিলোঁ বেক ফায়াৰ তামাম মাৰি আছে গাইছ তামাম মাৰে ইয়াৰ বেক ফায়াৰটো মোৰ নামাৰে ইমান এনেকৈ ইয়াৰখনো মানে হেণ্ডেলটো এনেকুৱা মাৰে তো আগৰ ভিডিঅ'টোত না তো সেইটোত MT-15খনৰ ভিডিঅ' বনাইছিলোঁ তো MT-15খনৰো মানে এনেকুৱা মাৰি দে তো এইখনৰো মাৰি দে সেইখিনি কণ্ট্ৰল কিনে ৰাখিব লাগিব আৰু এনে কিন্তু স্পৰ্টছ বাইককেইখনৰ এনেকুৱা নাবাজে কি কয় চৰি এনেকৈ নলৰে তো মানে নেকেট বাইককেইখনৰ প্ৰায়ভাগ এনেকুৱা লৰে আৰু গাইছ ইয়াৰে মদকেইটা চেঞ্জ কৰিব পাৰে না ইয়াতে মই সেইটো কাৰণে ভাল লাগে ইয়াৰে আৰু ক্লাছ মজা মাৰি কিনে বহুতখিনি ভাল লাগে গাড়ীখন কিবা এটা ভাল লাগে আৰু পাৱাৰৰ লগত বাকী গোটেইখিনি মানে সেইটো কাৰণে ভাল লাগে গাড়ীখন তো গাইছ এতিয়া আমি আগত তাতে যাই কিনে গাড়ীখন মজাকৈ দেখুৱাই দি আছোঁ এটা RPM চাউণ্ডটো দিম এক্সজষ্টৰ চাউণ্ডটো মানে তো কেনেকুৱা শুনে আপোনালোকক শুনাই দিম আৰু মোৰতো শুনে বহুতখিনি ভালে লাগে মোৰখনতকৈ বহুতখিনি লাউড হয় আৰু অকণমান বেছিকৈ লাউড হয় মোৰখনতকৈ আৰু ইয়াৰ বেক ফায়াৰ তামাম মাৰি থাকে কি লেভেলত পাৰ হইবে তামাম
পাৱাৰ গাড়ীৰ খোলা ৰাস্তা হ'লে আৰু অকণমান উঠাব পাৰিলোঁ হয় নোৱাৰা নহয় তো ইয়াতে একবাৰ আপোনালোকক মজাকৈ লুকটো দেখাই দি আছোঁ ইয়াৰে আৰু এটা RPM চাউণ্ড মাৰোঁ না কি গাইছ তাৰ আগতে নিউট্ৰেল কৰিলোঁ গাড়ীটো নিউট্ৰেল হৈ গৈছে এতিয়া তো এই মানে এইটো নৰ্মেল চাউণ্ডটো গাইছ তো একবাৰ ইয়াতে ভালকৈ মজা কৰি চাউণ্ডটো শুনাই দি আছোঁ একবাৰ তো গাইছ কেনেকুৱা পাই চাউণ্ডটো বম লাগেনে তো মোৰখনকে বহুতখিনি লাউড হয় তো সেইটো কাৰণে বহুতখিনি ভাল লাগে এইখনৰো আৰু ইয়াৰতো ভিডিঅ'টো কেনেকুৱা দিম আৰু গাইছ চলাই কিবা এটা ভাল লাগে মানে এনেকুৱা ভাল লাগে না গাড়ীখন আগতে ষ্টাৰ্টটো বন্ধ কৰি লওঁ তো এইখনে দিছ ইজ 390 গাইছ তো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাও গাইছ জল্দি জল্দিকৈ গাইছ আৰু কিবা নহয় কিবা এটা কমেণ্ট কৰি দিবা আৰু গাইছ মোৰ ভিডিঅ'বিলাকত কমেণ্ট কৰি দিলে ভাল হয় ইয়াৰ নম্বৰ প্লেটটো কিবা ভাঙিছে কিজানি আছিলে সেই মানে আমি যোনদিনাখন গৈছিলোঁ একেলগে তো সেইদিনাখন নম্বৰ প্লেটটো আছিলে তো এতিয়া চাওক নম্বৰ প্লেটটো মানে কিবা ভাঙিছে কিজানি তো আজি বোলে আৰু ব্ৰ টায়াৰটো চেঞ্জ কৰে ইয়াৰে টায়াৰটো অলমষ্ট অকণমান গৈছে তো কেইটামান দিন চলিব পাৰিলোঁ হয় তো এইটো টায়াৰটো এক্সচেঞ্জ হ'ব মানে বেলেগত তাত দিব আৰু সি এটা ব্ৰেণ্ড নিউ লগাই ল'ব টায়াৰটো তো এনেকুৱা কৰি সিও আহিল এনেকৈ মানে টায়াৰটো লগাব তো ময়ো তাক কণ্টেক্ট কৰিলোঁ আৰু সিও আহি গ'ল সেনেকৈ আৰু মানে ভাবিলোঁ এটা ভিডিঅ'কে বনাই লওঁ 390ৰ লগত তো এনেকুৱা কৰি ভাবিলোঁ আৰু তো ইয়াৰ পৰা ঘূৰি যাওঁ ব্ৰতে তাতে আগত আছে তো মোৰ পিছে পিছে নাহিল আৰু তাৰমানে তো অকণমান আগলৈ যাই কিনে আৰু ৰিটাৰ্ণ আহি আছোঁ তো ইয়াতে একবাৰ এটা গিয়াৰত কিমানকৈ উঠে চাই লওঁ একবাৰ এতিয়া গাইছ এটা গিয়াৰত আছে চাব পাৰে এইটো এবাৰ চাই লওঁ ইয়াতে গাইছ এটা গিয়াৰত দুটা গিয়াৰত 77 তিনিটা গিয়াৰত 99 তিনিটা গিয়াৰত 99 গাইছ চাৰিটা গিয়াৰত এবাৰ চাৰিটা গিয়াৰত গাইছ তো ইয়াৰ পৰা একবাৰ ৰিটাৰ্ণ মাৰোঁ কাৰণ ইপিনে আগৰ দিকে আৰু যামেই পাম তো ইয়াতে একবাৰ মাৰোঁ আৰু একবাৰ চাই আছোঁ 1 গিয়াৰৰ পৰা গাইছ চাই আছোঁ আৰু একবাৰ এতিয়া গাইছ আৰু এটা গিয়াৰত আছে তো ইয়াৰ পৰা একবাৰ আৰু মাৰোঁ 54 দুটা গিয়াৰত 77 গাইছ তিনটা গিয়ার এতিয়া 99 চাৰিটা গিয়াৰ বা গাড়ী আছে বেক ফায়াৰ শুনিব পাৰে গাইছ আহিছে না নাবা বেক ফায়াৰটো তো মজা কৰি মানে চাউণ্ডটো আহি আছে আগতে বাছখন অভাৰটেক কৰি ল'ব লাগিব নহ'লে মই 7টা গিয়াৰতে নুঠিবই গাইছ তামাম মাৰে হেণ্ডেলটো বাবলিং মাৰি দিয়ে গাইছ 125 উঠিছে তাৰ পৰা নুঠে আৰু তো তেতিয়া উঠিছিলে 125 এতিয়া 125 উঠিছে চাৰিটা গিয়াৰতে গাইছ তামাম এনেকৈ কৰি মাৰি আছে হেণ্ডেলটো গাইছ তো স্পৰ্টছ দোকানততো এনেকুৱাচোন নকৰে মানে এনেকুৱা নেকট দোকানত বা কিয় কৰে কি কাৰণ বা এইটো মই নিজে নাজানো কোনোবাই যদি জানে গাইছ কমেণ্ট কৰি জনাওক এনেকুৱা মানে পাব্লিকটো কিয় দিয়ে এনেকুৱা নেকেট বাইক কেইখনত মানে মেইনলি তো মই এইটো নাজানো কিয় বা তো যোনে জানে গাইছ জল্দিকৈ কমেণ্ট কৰি জনাওক এতিয়া 5টা গিয়াৰত আছে ইয়াতে চাব নোৱাৰিম কিজানি চাওক বাটটো চাবিও আৰু উঠিব মই ইমানখিনি দিয়া নাই কাৰণ আগত দেখি গাড়ী আহি আছে আৰু তাতে এই মোৰ বটলা হেলমেটটো মানে
এনেকুৱা হয় না গাইজ কি ক'ম আৰু তো হেলমেট এটা নতুন ল'ব লাগে মই জল্দিকৈ সেইটোও লৈ আছোঁ তাৰমানে এইটো যোনটো হেলমেট মই ইউজ কৰি আছোঁ না এতিয়া তো অকণমান যদি মানে মোৰ বাইকখনতে হওক বা এইখন বাইকতে হওক অকণমান যদি জোৰে গৈছোঁ না হেলমেটটো ডাইৰেক্ট তলত নামি আহে মানে কি ক'ম আৰু গাইজ আমাৰ ব্ৰ'তে ইয়াতে আহিব আহিলচোন বা তো গাইজ KTM Duke 390ৰ ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাওঁ গাইজ জল্দি আৰু 5টা গিয়াৰৰ লাগি গাইজ চেক কৰিব নোৱাৰোঁ কাৰণ মানে ইফালে জাম আহি আছে আৰু 4 নম্বৰ গিয়াৰতে চাওক গাইজ কেমেৰাত বা আহিছে নে নাই মই এইটো নাজানো কিন্তু হেণ্ডেলটো তামাম জোৰে বাবলিং মাৰি দিয়ে মানে যদি মানে কণ্ট্ৰলখিনি যদি ৰাখিব নোৱাৰা আৰু ডাইৰেক্ট গ'লে আৰু আপুনি মানে ডাইৰেক্ট যাবি আৰু উল্টেখিনি তো মানে সেইটো বহুত ৰিস্কি হয় তো তথাপি একো নাই তো 4টা গিয়াৰতে টেষ্ট কৰিলোঁ কিমান উঠিলে 125 উঠিল কিজানি 5টা গিয়াৰত চেক কৰোঁতে 135 উঠিছে আৰু উঠিব গাইজ তো 5টা গিয়াৰত মানে লিমিট পাৰ হৈ যোৱাই নাই তো মই সেইখিনিতে মানে অলপমান শ্ল' কৰি দিছোঁ কাৰণ আগৰ পৰা গাড়ী আহিছিলে তো এনেকুৱা কৰি শ্ল' কৰি দিয়া কৰি তো আমাৰ আৰু এইটো ব্ৰ আহিছে ভাৰ্চন 4 লৈ আৰু লগত মোৰ পিছফালে মোৰ টাইগাৰ চলাই আছে আমাৰ KTMৰ মালিক ডিউকৰ মালিক তো গাইজ ভিডিঅ'টো আজি এইখিনিতে এণ্ড কৰি দিছোঁ তো ভিডিঅ'টো কেনে পালে মোক কমেণ্ট কৰি জনাবা আশা কৰোঁ ভিডিঅ'টো চবেই ভালে পালে তো যদি ভিডিঅ'টো ভাল পালে তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা আজি KTMৰ ভিডিঅ'টো বনাই কিনে বহুতখিনি ভাল লাগিলে তো আপোনালোকে মৰম দিব বুলি কিনে আশা থাকিল আৰু ভিডিঅ'টোত তো গাইজ কি ক'ম আৰু তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু গাইজ তোমালোকৰ ভাইক তো অকণমান ছাপোৰ্ট কৰি দিয়া তো জল্দিকৈ গাইজ তো গাইজ আজিলৈ বাই আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ মজা কৰি আৰু এনেকুৱা ব্লগ লাগে যদি আপোনালোকে কমেণ্ট কৰিবা তো মই নিশ্চয় ট্ৰাই কৰিম এনেকুৱা ব্লগ মানে দিবলৈ তো চাওঁ আৰু নেক্সট ব্লগ কি দিব পাৰোঁ তো সেইটো ইনষ্টাত অকণমান মানে আপডেট দি থাকোঁ মই তো ইনষ্টাত সেইটো কাৰণে আপোনালোকে ফ'ল' কৰি থবা তো সেইটো কাৰণে ইনষ্টাত আপোনালোকে ফ'ল' কৰি থবা তো ফ'ল' কৰিলে মানে আপডেট দিগিলা চাই থাকিব পাৰিব আৰু আমি ক'ত যাওঁ প্লেনিংটো আপোনালোকক দেখুৱাব পাৰিম মানে জনাব পাৰিম আৰু আপোনালোকে যদি মোক ফ'ল' কৰি থৈ দিয়া মানে ইনষ্টাত আগতে আপডেট দি দিওঁ তো সেইটো কাৰণে ইনষ্টাত ফ'ল' কৰি ল'বা মজা কৰি তো মজাকৈ পাই যাবা আৰু দেন গাইজ আজিলৈ বাই আৰু নেক্সট ভিডিঅ' লগ পাই আছোঁ মজা কৰি গাইজ